মাদ্ৰাছাসমূহত কোনো ধৰণৰ জেহাদী কাৰ্যকলাপৰ প্ৰশিক্ষণ দিয়া নহয়। মানৱীয়তা খাতিৰত মানৱীয়তাৰ বিৰুদ্ধে কি ধৰণে শৃংখলাবদ্ধ জীৱন যাপন কৰিব পাৰি তাৰ বিৰুদ্ধে প্ৰশিক্ষণ দিয়া হয়। মাদ্ৰাছাসমূহৰ শিক্ষাৰ্থী কেতিয়াও বাৰ, ৰেষ্টুৰেণ্টৰ দৰে অসামাজিক কাৰ্যকলাপৰ স্থলীত উপস্থিত দেখা পোৱা নাযায়, যাৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনালে যে মাদ্ৰাছাসমূহৰ ছাত্ৰ-ছাত্ৰী শিক্ষাৰ্থী জেহাদী কাৰ্যকলাপৰ লগত জড়িত নহয়, যাৰ বাবে এই বিষয়টো কিছু আলোচনাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰিলে AYDFৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই। এজন মাদ্ৰাছা ষ্টুডেণ্ট আজিলৈকে আমি মদ খাই ৰাস্তাত হাল্লা কৰিবলৈ দেখা পোৱা নাই, কোনো বাৰত দেখা নাই, কোনো ইলিগেল এক্টিভিটিজ দেখা নাই। অসমৰ ক্ষেত্ৰত মই কৈ আছোঁ, মই যিখিনি আজি 52 ইয়াৰ্ছ হ'ল মোৰ, ইয়াৰ ভিতৰত মই আজিলৈকে কোনোদিন দেখা নাই যে মাদ্ৰাছাৰ এটা ষ্টুডেণ্টে ক'ত না ক'ত বা কিবা উৎপাত কৰিছে, হাল্লা গুল্লা কৰিছে, মদ খাইছে, ডান্স বাৰত পাইছে, কিবা মাৰপিটত জড়িত হৈছে, এনেকুৱা এটাও ঘটনা নাই। তো এইকাৰণে আমি কৈছোঁ মাদ্ৰাছাৰ পৰা নিয়ম নীতি, ডিচিপ্লিন, মানৱিকতা এইবিলাক শিক্ষা দিয়া হয়। এই মাদ্ৰাছাখিনি যদি কোনোবাই বাহিৰৰ পৰা আহি কোনো এটা বেয়া ইল ইণ্টেনশ্যনত আহে, আমাৰ মাদ্ৰাছাৰ কৰ্তৃপক্ষ যিখিনি আছে তেওঁলোকেও এইটো লৈ কনচাৰ্ণ, তেওঁলোকেও চিৰিয়াছ আৰু তেওঁলোকে পুৰা কোঅপাৰেশ্যন কৰি আছে। আপোনালোকে দেখিছে তঞ্জিম বৰ্ডৰ ছেক্ৰেটাৰী মৌলানা আব্দুল কাদিৰ চাহাবৰ লগত DGPৰ এটা মিটিং হৈছে আৰু DGP নিজে ফ্ৰুটফুল ডিছকাশ্যন বুলি তেওঁ নিজে টুইট কৰিছে। আৰু তাৰ পিছদিনা যোৱাকালিও মোৰ DGPৰ লগত ডিটেইল কথা হৈছে। তেওঁ মোটামুটি এনেকুৱা ৰেছপনচিবল যিসকল আছে গোটেই অসমত তেওঁলোকৰ লগত আলাপ আলোচনাৰ মাজেদি কেনেকৈ এইটোক এটা ফৰ্মেটৰ ভিতৰত অনা যায়, একচুৱেলি কি এটা ফৰ্মেটত থাকিব লাগে। প্ৰাইভেট মাদ্ৰাছাখিনি তো প্ৰাইভেটে চলায়, মানুহে চলায়, ৰাইজে চলায়, তাৰ মাজত যিখিনি যাতে কোনো ইল মটিভ থকা কোনো বাহিৰৰ মানুহ আহি সোমাব নোৱাৰে, কোনোবাই কোনোবাক ইনচিষ্ট কৰিব নোৱাৰে, তাৰ কাৰণে যি কৰিব লাগে আমি আমাৰ মাদ্ৰাছা কৰ্তৃপক্ষসকলৰ লগত বহি আসাম পুলিচে, DGP চাহাবে, গভৰ্ণমেণ্টে এটা এমিকেবল ৱে ওলাব য'ত গৈ মাদ্ৰাছাৰ প্ৰব্লেম নহয় আৰু আমাৰ ইণ্টাৰনেল ছিকিউৰিটিতো কোনো প্ৰব্লেম নহয়। এতিয়া মাদ্ৰাছা অলৰেডি কোনেও দিয়া নাই, এইটো প্ৰাইভেট মাদ্ৰাছা, প্ৰাইভেট চলায়। আৰু আপোনালোকে হয়তো নাজানা আছিলে কেইবাখন মাদ্ৰাছাত অসমত আজি নহয় 5 বছৰ, 7 বছৰ, 10 বছৰ আগৰ পৰা, ইভেন বাছকান্দি মাদ্ৰাছাত 20 ইয়াৰ্ছ আগৰ পৰা কম্পিউটাৰ ট্ৰেইনিং প্ৰগ্ৰাম চলি আছে। 1999ত ডিচিজন লৈ 2001-2ৰ পৰাই 4টা কম্পিউটাৰ দি কম্পিউটাৰ ট্ৰেইনিং